বক সমষ্টিৰ সোণতলীত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। অভিযানত জিন্নত আলীৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে জিন্নত আলীকো আটক কৰিবলৈ সক্ষম হয় বন বিভাগে। আনহাতে চোৰাং কাঠ ব্যৱসায়ী ৰহিজ উদ্দিন বৰ্তমান পলাতক অৱস্থাত আছে। বামুণীগাঁও আৰু নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ যৌথ অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা সোণতলী মাহাতলী অঞ্চলত চলি আছিল চোৰাং কাঠৰ ৰমৰমীয় ব্যৱসায়। নগৰবেৰা বন বিষয়া মৃণাল অধ্যাপকৰ নেতৃত্বত চলে এই অভিযান। অভিযানত শাল চেগুনকে ধৰি প্ৰায় লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে জিন্নত আলী নামৰ এক ব্যক্তিক বন বিভাগে আটক কৰিবলৈ সক্ষম হয়। জব্দকৃত চোৰাং কাঠখিনি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যায় বুলি জানিব পৰা গৈছে। গম পাই পেলাই আমি সোণতলী অঞ্চলৰ মাহতলীত জিন্নত মুন্সি নামৰ এজন লোকৰ ঘৰৰ চৌহদত কাঠ অলপ দায়িত্ব পাওঁ। সেই কাঠখিনি আমি বামুণীগাঁও আঞ্চলিক বন বিষয়া আৰু প্ৰটেকশ্যন পাৰ্টি সহযোগত আমি কাঠখিনি উদ্ধাৰ কৰোঁ আৰু এজন জিন্নত মুন্সিক আমি আটক কৰিছে। জিন্নত মুন্সিক এতিয়া ক'ত ৰাখিব আপোনালোকে? আমাৰ যিটো প্ৰচেছ কোৰ্টে লৈ পঠাব আৰু কাঠখিনি নগৰবেৰালৈ লৈ যাব। কাঠখিনি নগৰবেৰা কিমান টকাৰ মূল্য হ'ব কাঠখিনি? 60,000-70,000 টকাৰ মূল্য। ঠিক আছে, থেংক ইউ। নগৰবেৰাৰ পৰা ইউনুছ আলী ৰিপৰ্ট, খবৰ 24 অসম।